উপস্থিত ভিডিঅ' ল'ব বিচাৰিছোঁ। ভিডিঅ'টোত মই এযোৰ কাপোৰ মুগা কাপোৰ এযোৰ কেনেদৰে মই পতি খুৱাব পাৰি নিজে কাটি কৰি মই কাপোৰ দেখাব বিচাৰিছোঁ। এখন চাদৰ, এখন মেখেলা, এইটো মিটাৰ কাপোৰ হয়। এই মিটাৰ কাপোৰটোৰ পৰা কাটি কেনেদৰে চাদৰ মেখেলাযোৰ বনাব পাৰি মই আপোনালোকক দেখাব বিচাৰিছোঁ। ফুলটো এনেকৈ আছে, মই প্ৰথমতে কাটি লৈছোঁ। চাদৰৰ আগ দুটাত খুৱাবৰ কাৰণে চাদৰখন বহল নহয়, সেইকাৰণে চাদৰত খুৱাবৰ কাৰণে মই প্ৰথমতে এনেদৰে কাটিছোঁ। এনেকৈ পথলীয়াকৈ এই বস্তুটো কাটিছোঁ। তাৰপাছত মই কাটিছোঁ মেখেলাখনৰ কাৰণে কাটিছোঁ। মেখেলাখনৰ কাৰণে কেনেদৰে কাটিছোঁ, মেখেলাখন অকণমান ঠেক হয় কাৰণে অকণমান ঠেক কৰি কাটিছোঁ। চাদৰৰ কাৰণে পতি এনেদৰে কাটিম। ইয়াৰ পৰা পতিবিলাক কৰি চাদৰ পতিটো দেখিছেনে? মই এইটো 3 ইঞ্চিকৈ কাটিছোঁ। 3 ইঞ্চিকৈ কাটি ল'ত আপোনালোকে ধৰি লওক এইফালে অলপ এনেকৈ চিলনি সোমাব, এইফালে অলপ চিলনি সোমাব, এনেদৰে চিলনি সোমাই যাব নহয়, ইমানটো জোখত হৈ যাব। এতিয়া মই ইয়াৰ পৰা কাটিম 3 ইঞ্চি জোখত। মেখেলাৰ কাৰণে এইটো পতি কাটি ল'লোঁ, এয়া চাদৰৰ কাৰণে কাটিলোঁ, এয়া চাদৰৰ আগ দুটাৰ কাৰণে কাটিলোঁ, এয়া চাদৰৰ চাইডৰ কাৰণে কাটিলোঁ। মেখেলাখন চিলাবলৈ লৈছোঁ দেখিছেনে? মেখেলাখন চিলাবৰ কাৰণে এই দুইটা পতি জইন কৰি ল'ম। প্ৰথমতে জইন কৰিনো কেনেদৰে পতি চিলাব পাৰি আপোনালোকে দেখাইছোঁ। এয়া মই মেচিন চিলাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ আশীৰ্বাদেই মোৰ আশীৰ্বাদ। মই আপোনালোকৰ যদি আশীৰ্বাদ পাওঁ আমিও আগবাঢ়ি যাব পাৰিম। সেইবাবে আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। এইখন মেখেলা দেখিছেনে? এই মেখেলাখন মই এতিয়া চিলাম। এনেদৰে চিলাম। প্ৰথমতে মই মেখেলাখন লগাই লৈছোঁ। এনেদৰে পতি চিলাব লাগিব। মই এতিয়া দেখাইছোঁ এচব। প্ৰথমতে মই চিধাকৈ চিলালোঁ, এতিয়া মই উল্টাই ল'লোঁ। এই উল্টাই চিলাইছোঁ। এতিয়া চিলনিখিনি সূতাবোৰ ওলাই নাযায়, এনেকৈ চিলাব। প্ৰথমতে এটা চিধা চিলনি মাৰি ল'ব লাগে, তাৰপৰা এনেকৈ লুটিয়াই দিব লাগে।